জেঠি আমনি নকৰিবা, আমনি কৰিলে জেঠিয়াক খাব দেই। তুমি ইয়াতে বহি থাকা দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰুণজুনে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি দেওবাৰে বিশেষকৈ স্পেচিয়েল খানাই হয়, গতিকে আজিও ময়ো স্পেচিয়েল কিবা এটা বনাম বুলি ভাবিছোঁ। এয়া দেখিছে দুটা আলু ধুনীয়াকৈ কাটি থৈছোঁ আৰু এইফালে মাংস ধুই থৈছোঁ আৰু এইফালে দেখিছে নহয় পিঁয়াজৰ, নহৰু আৰু আদাৰ পেষ্ট বনাই থৈছোঁ আৰু ইয়াৰ ওচৰতে কেপচিকাম এটা, বিলাহী এটা আৰু পিঁয়াজ এটা কাটি ৰাখি লৈছোঁ আৰু এতিয়া কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ। এয়া কেৰাহী পাতিলোঁ, কেৰাহী গৰম হ'ল, এতিয়া তেল দি দিম। তেল প্ৰায় গৰম হ'ল, এতিয়া মই ধুনীয়াকৈ আলুকেইডোখৰ প্ৰায় ভজা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ইয়াক এটা বাউলত ধুনীয়াকৈ কাঢ়ি থৈ দিম। এতিয়া ধুনীয়াকৈ মই আলুকেইটুকুৰা এটা বাউলত কাঢ়ি ৰাখি দিলোঁ। এতিয়া ধুনীয়াকৈ কাটি থোৱা পিঁয়াজকেইডোখৰ ইয়াত দি দিলোঁ আৰু যেতিয়া পিঁয়াজকেইডোখৰ অলপ ৰঙা ৰঙা বৰণ ধৰিব তেতিয়া মই বনাই থোৱা পিঁয়াজ, নহৰু আৰু আদাৰ পেষ্টটো ইয়াত ভালকৈ দি দিম। এতিয়া বনাই থোৱা আদা নহৰুৰ পেষ্টটো দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ যাতে গোটেইখিনি ভালদৰে মিক্স হৈ যায়। এতিয়া পিঁয়াজখিনি প্ৰায় অকণমান সিজিছে। এতিয়া মই ইয়াত হালধি দিম। হালধিটো এনেদৰে পানীত অলপ গৰম পানীত কুহুমীয়া গৰম পানী গুলি দিছোঁ। এতিয়া হালধিখিনি ভালদৰে মিক্স কৰি এতিয়া ঘৰতে খুন্দি থৈ জিৰা গুড়ি অকণমান দি দিছোঁ। আৰু লগতে অলপ জালুকৰ গুড়ি দিছোঁ। বেছি দিয়া নাই, জালুকৰ গুড়ি অকণ দিছোঁ। বেছি জালুক হ'লেও ভাল নালাগে, জালুকৰ গুড়ি অকণ দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি দিম গোটেইখিনি আৰু মিক্স কৰি ভালকৈ সিজিব দিম যাতে তেলটো ওপৰলৈ যেতিয়া উঠি আহিব তেতিয়া ইয়াত মাংসখিনি দি দিম। এয়া পিঁয়াজৰ দেখিছে নহয় তেলখিনি ওপৰত উঠি আহিছে। এতিয়া ধুনীয়াকৈ ধুই থোৱা মাংসখিনি ইয়াৰ ওপৰত দি দিম। মাংসখিনি ভালদৰে মিক্স কৰি দিম। মিক্স কৰি 2-3 মিনিট সিজিবলৈ দি ঢাকন এখন ধুনীয়াকৈ দি দিম আৰু মাংসখিনি সিজি লওক। ধুনীয়াকৈ ঢাকনাখন দি দিলোঁ। এতিয়া অলপ টাইম এনেদৰে সিজিবলৈ দিম। এতিয়া 2-3 মিনিটমানৰ পাছত এয়া উঠাইছোঁ, মাংস সিজিছে প্ৰায়। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিম। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। ভালদৰে লৰাই দিম। লৰাই ইয়াত অকণমান এতিয়া মই চিকেন মছলা অলপ দি দিছোঁ। চিকেন মছলা দি ভালদৰে এইখিনি মিক্স কৰি দিম আৰু মিক্স কৰি এনেদৰে 2 মিনিটমান সিজিবলৈ দিম। এইফালে ছাইডত কেৰাহী পাতি থৈছোঁ, কিয়নো দালিখিনি তেল মাৰি লওঁ। দালিখিনি কাৰণ ঘৰৰে বিলাহী আছে, দেখিছে ন, ঘৰৰে বিলাহী 2টা কাটি লৈছোঁ আৰু ধুনীয়াকৈ দালিখিনি তেল মাৰি, কাৰণ বজাৰৰ বিলাহী বহুত বেছি মেডিচিন দিয়াৰ কাৰণে খাবলৈ ভয়ো লাগে, কিন্তু ঘৰৰ বিলাহী কোনো ভাল অসুবিধা নহয় আৰু সেইকাৰণে বিলাহীটো খাব পাৰি। কেৰাহীখন পাতি লৈছোঁ, গৰম হৈছে। বিশেষ একো নিদিওঁ, অকণ পাঁচফোৰণ দি আৰু তেলটো মাৰি দিম আৰু। এয়া প্ৰথমে পাঁচফোৰণ দি পিনি বিলাহীখিনি ভাজি ল'লোঁ। এটাতে দালিখিনি দি দিম। দালিখিনি প্ৰায় হৈ গ'ল আৰু এয়া মাংস প্ৰায় সিজা হৈ গৈছে। এতিয়া মই এই কাটি থোৱা কেপচিকামটো প্ৰথমতে দি দিম। কেপচিকামখিনি দি আৰু অকণমান সময় সিজিবলৈ দি বিলাহীখিনি দি দিম লাহেকৈ। অকণমান সময় সিজিবলৈ দিওঁ। এয়া কেপচিকামখিনি অলপ জহি গৈছে। এতিয়া মই ধুনীয়াকৈ কাটি থোৱা বিলাহীকেইডোখৰ দি দিম আৰু ধুনীয়াকৈ ভালদৰে মাংসখিনি মিক্স কৰি অকণমান বেছি জুই নহয়, অকণমান গেছটো বঢ়াই ভালদৰে সিজিবলৈ দিম। গেছটো অলপ বঢ়াই দিওঁ, অলপ সিজিবলৈ দিম। এইফালে চালাডৰ কাৰণে এটা পিঁয়াজ, তিয়ঁহ, গাজৰ আৰু বিট ৰেডি কৰি লৈছোঁ। এতিয়া চালাডখিনি বনাই লওঁ। এইফালে তানিছাৰ কাৰণে বনাই আছোঁ। যিহেতু তাই আমাৰ নিচিনা জ্বলা মছলা খাব নোৱাৰে, যিকোনো মছলা তাইক নোখোৱাওঁ, অকল আদা নহৰু পিঁয়াজ দি তাইৰ কাৰণে বনাইছোঁ। কুকাৰত অকণমান মাংস পানী দি বহুত চিটি মাৰি অফ কৰি দিম। এইফালে তানিছাৰ খানা ৰেডি হৈ গ'ল। এতিয়া মাংস সিজিলে পাই অলপ পানী দিছোঁ। পানী দি অলপ টাইম এনেদৰে সিজিবলৈ দিম।
এতিয়া ধুনীয়াকৈ কাটি থোৱা জলকীয়া 4টা ইয়াত ধুনীয়াকৈ দি দিম। জলকীয়াটো মই কমেই দিওঁ বাৰু, আৰু যদি লাগে পাছত জ্বলাটো চাই ল'ম সোৱাদ অনুসৰি। যোনে যিমানটো আপোনালোকে বেছিও দিব পাৰে জলকীয়া, যোনে যিমান খাব পাৰে আৰু জ্বলাটো। কিছুমানে বেছিও খায়, কিছুমানে কম খায়। এতিয়া আমাৰ প্ৰায় মুৰ্গী মাংস ৰেডি হৈ গ'ল, দেখিছে নহয় আপোনালোকে, ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ গেছটো অফ কৰি দিম, আৰু গেছটো অফ কৰি দিয়াৰ আগত ধুনীয়াকৈ ইয়াত দেখিছে অকণমান গৰম মছলা ইয়াত ধুনীয়াকৈ ওপৰত দি থৈ দিম, আৰু লাহেকৈ গেছটো অফ কৰি এয়া আমাৰ মাংস ৰেডি। এয়া মাংস নমাই থৈ দিছোঁ, দেখিছে নহয়। এতিয়া ধুনীয়াকৈ বঙালী ধনিয়া অকণমান ইয়াত দি দিছোঁ। মান ধনিয়া বুলি কয় বহুতে, বঙালী ধনিয়া বুলি ক'লে চিনি নাপাবও পাৰে। এতিয়া ধুনীয়াকৈ ঢাকন দি পিনি ৰাখি দিম। এয়া আমাৰ কাৰণে বহুৱা ভাতৰ কুকাৰৰ চিটি দিলে। এতিয়া মই কেনেকৈ কি বনালোঁ আপোনালোকক থালিখন দেখাই আছোঁ, গতিকে চাই থাকিব। এইয়া মই বনোৱা আজি লোকেল মুৰ্গী মাংস। কেনেকুৱা হৈছে বাৰু আপোনালোকে জনাবচোন। দেখিবলৈ খুবেই সুন্দৰ হৈছে, খাবলৈও সুন্দৰ হ'ব। আৰু আজি দুপৰীয়াৰ খানা এনেদৰেই যোগাৰ কৰিলোঁ, লোকেল মুৰ্গী, দালি লগত চালাড। বিশেষ একো নাই, কাৰণ মাংস হ'লে বিশেষ একো খোৱাও নহয়। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। যিসকলে চাই আছে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব, যাতে আহি থকা ভিডিঅ'বোৰ আপোনালোকে সোনকালে লাভ কৰিব পাৰে। গতিকে নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।